Hi everyone, welcome to my channel. আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছো। একেদিন ইমান বেছি বিজি ন মই মানে দেখিছানে এনেকে বহিছো ল্যাপটপটো লৈছো আৰু ৰাতিপুৱা পৰা গধূলিলৈকে প্ৰজেক্টে কৰি আছো মানে মোৰ এক্সাম হে হ'ল থাৰ্ড সেমিষ্টাৰৰ খালি মানে ৰিপৰ্ট সাবমিট কৰিবলৈ আছে প্ৰজেক্ট বনাবলগীয়া আছে মই দেখাইছো ৰব মান দিন লাগি মোৰ এটো প্ৰজেক্ট আৰু অলমোস্ট খতম হৈছেগে এটো মই কৰি আছো নিউজ পেপাৰ ক্লিপিংৰ ইন্টাৰ্নশিপ কৰা দিল্লী যোৱা আৰু ধে প্ৰজেক্ট এটাও কৰিব বাকি আছে মুঠতে কৈছো নহয় একদম মানে ভিডিও বনাবলৈ একদম টাইমে মিলাব পৰা নাই सरस्वती पूजाओ पालेही मैं ताके भाबी आसो की पिंधो और ताके मार লগত डिस्कस কৰি আছো মই सरस्वती पूजात की पिंधो मा की কৰি আছা তুমি वार्डरोब्स तो इमान लटा माने खेली मेली হৈ আছে অলপমান যাপছন মই কি পিন্ধো सरस्वती पूजा তুমি এই স্কালাৰ খাইখন দিনছিলা নে বা কোনখন স্কালাৰ যে নাই এখন নিপিন্ধো ৰবা দুখনমান মই দেখুৱাই দিম পিন্ধা যদি তোমাৰ কেইখনমান যে কিনিছিলা মাজতে ধুনীয়া এখন দিয়াচোন এইখন চাচোন এবাৰ মোৰ এই কালাৰটো পিন্ধিব মন আছে কিন্তু অলপ গ্ৰীণ টাইপৰ ন বটল গ্ৰীণ টাইপৰ এই শাৰীখন কিন্তু ধুনীয়া লাগে তুমিও বেছি পিন্ধা নাই ন এখন নাই পিন্ধা বহুত ধুনীয়া কিন্তু এই শাৰীখন এইখন চাচোন অলপ কালাৰটো অলপ একে ন নহয় মই বা এইটো কালাৰে পিন্ধিম মা মই বটল গ্ৰীণ বা এনেকুৱা টাইপৰ কালাৰে পিন্ধিম মই এই কালাৰটো পিন্ধা নাই মানে হেৰি এখনো ধুনীয়া কিন্তু গোল্ডেনত কাম কৰা আছে ভিতৰটো বহুত ধুনীয়াও এইবোৰ দামবোৰটো পুৰা এফৰ্ডেবলে আছিলে ন বহুত বেছি দামৰটো নহয় এফৰ্ডেবল প্ৰাইজত এখন বহুত ধুনীয়াও ভাল লাগিছে আৰু এখন আছিলে তেনেকুৱা কালাৰ এখনো পিন্ধিব পাৰি ৰে এখনো ধুনীয়া লাগিব পিন্ধিলে ইয়াৰ লগত অলপ হেৰি পিন্ধিব লাগে সৰুকে কিবা জুৱেলাৰী এটা লগাই দিব লাগে গোল্ডেন বা বটল গ্ৰীনত ধুনীয়া লাগিব আপোনালোকক মই দেখাইছো গাত লৈ আপোনালোকে মোক ক'বচোন কোনখন শাৰী বেষ্ট হ'ব সৰস্বতী পূজাৰ কাৰণে আৰু আপোনালোকৰ সৰস্বতী পূজাৰ প্ৰিপাৰেচন কেনেকুৱা পিন লগাই থৈছে নেকি কিনো ছজন পিন এটা আছে চাগে আপোনালোকৰ সৰস্বতী পূজাৰ প্ৰিপাৰেচন কেনেকুৱা আপোনালোকে কি পিন্ধিব মোকো জনাব মই এবাৰ এই কালাৰটো পিন্ধিম বুলি ভাবিছো কেনেকুৱা লাগিছে এখন ভাল লাগিছে মোৰ ভাল লাগিছে ধুনীয়া ন ৱাও কালাৰটো বহুত সুইট হয় সুইট কালাৰ ভাল লাগে মোক খুৱাব নাই বাৰু খুৱাব ধুনীয়া হয় দে ভিতৰ ৱৰ্কটো ইমান ধুনীয়া চোৱা আৰু ব্লাউজটো কেনেকুৱা হয় মা ব্লাউজটো গ্ৰীনেই এইটো হাতত পটি আছে পটি আছে খুব ধুনীয়া হয় এখন শাৰী ৱাও চাই যাও হা আপোনালোকে মোক জনাব দেন নেক্সটখন মই সিলেক্ট কৰিছো এখন আছে চোৱাচোন একে কালাৰ কিন্তু অলপ পাৰ্থক্য তোমাৰ কি সব তোমাৰ গ্ৰীনৰ কালেকচন ৰাখিছা নে তুমি কোনখন পিন্ধিম মই এই কালাৰটোৱে পিন্ধিম ৰে মা এইখনতো ব্লাউজটো চিলোৱা নাই চিলাই ল'ব পাৰিম ন ব্লাউজটো ৱাও বহুত ধুনীয়া ভিতৰটো ব্লাউজটো এনেকুৱাই হ'ব চাগে ন বৰ ধুনীয়া লাগিছে ফেভৰেট এখন বহুত ধুনীয়া মইতো এখন মানে এক নম্বৰত প্ৰায়ৰিটি দি ৰাখিছো এইখনে পিন্ধিম চাগে বহুত ধুনীয়া কালাৰটো মানে ৱাও প্লাছ ভিতৰৰ ৱৰ্কটো ইমান ধুনীয়া বহুত গৰ্জিয়াছ সৰস্বতী পূজাৰ কাৰণে একদম বেষ্ট হয় আৰু কি কালাৰ আছে নে সব গ্ৰীনতে আছে নহয় এইখন অকমান হেৰি গাইস মোৰ মায়ে 50 সেটস অফ গ্ৰীন ৰাখিছে এখন ব্লু টাইপ ন অলপ এখনো ধুনীয়া লাগিছে ৱাও এই ব্লাউজটো চিলালা খালি ন এইটো চিলাই বনালো এইটো কি কালাৰ ভিতৰটো কেনেকুৱা এইখন তুমি যে পিন্ধি গৈছিলা সেইদিনাখনি ন ৱাও কি ধুনীয়া প্ৰিটি লাগিছে এখন বহুত ধুনীয়া ন আমাৰ মাৰ ভাল কালেকশ্যন আছে দে গাইস আপোনালোকক মই লিংক দি দিম দেই এইবোৰতো অনলাইন শ্বপিং কৰাই ন আমাৰ মায়ে দেখিছে নে অনলাইনত কি ধুনীয়া কাপোৰ আনি থাকে এইবোৰ বঢ়িয়া কাপোৰ আনি থৈছে দেই মায়ে আপোনালোকক লাগে যদি ক'ব মই একদম ধুনীয়াকে লিংক দি থৈছো আমাৰ মাৰ কালেকশ্যন লাগে যদি ক'বচোন মায়ে বহুত ধুনীয়া কালেকশ্যন ৱাও মানে
একদম পুৰা পিংক আছে, লাইট পিংক, লগত এইটো ব্লু, বটল গ্ৰীণ টাইপ, ব্লু নহয় একদম, খুব ধুনীয়া লৈছোৱাচোন, গাত লৈছো মেলি লোৱা, একদম ধুনীয়া হয়, বহুত চফ্ট হয়। আৰু এই কালাৰকেইটা এইবাৰ মানে চিলেকশ্যনত ৰাখিছোঁ। এই দুটাৰ ভিতৰতে কোনোবা কোনটো পিন্ধো আপোনালোকে জনাওক মোক, কোনটো পিন্ধিলে ভাল লাগিব। ধুনীয়া হয় ন আমাৰ, ভাল লাগিছে। আৰু এখন দিয়াচোন, আৰু এনেকুৱা লাইট কালাৰত দিয়াচোন, পিংক টাইপৰ যে এইটো কালাৰৰ টাইপৰ এখন আছিলে যে তোমাৰ, এইখনো ধুনীয়া, কিন্তু এইখনৰ কথা মই কৈ আছিলোঁ, এইখনো ধুনীয়া, একো নহয় বাৰু, মই ব্লাউজটো মিলাই কিনি ল'ব লাগিব। অলপ খেলি মেলি হৈ আছে, মই সেইকাৰণে এইবোৰ জাপিছিলোঁ, এইটো ভিতৰতো। ৱাও, এইখনো ধুনীয়া ৰে, পুৰা এলিগেণ্ট লাগিছে, ভিতৰতো বৰ ধুনীয়া ৱৰ্ক কৰা আছে। এইবোৰ কিমান মান ৰেঞ্জৰ? কম প্ৰাইজৰে ন? এফৰ্ডেবল? মই পাহৰিছোঁ জানানে, চাবাচোন। ঠিক আছে, মই চাই পেলাই বাৰু আপোনালোককো জনাই দিম। ধুনীয়া হয়। সৰস্বতী পূজাত মানে এই দুটা মই আইদাৰ এইটো পিন্ধিম, নহ'লে মানে এইটো কালাৰ পিন্ধিম, নহ'লে এইটো। মই ভাবিছোঁ এই গ্ৰীণখনেই পিন্ধো নেকি মা, অথনি যে দেখাইছিলোঁ। এইখনো বৰ ধুনীয়া লাগিছে, গম পোৱা নে? এইখন ইমান ধুনীয়া, মানে ভিতৰৰ ৱৰ্কটো ইমান বেছি ধুনীয়া। এই কালাৰটো মানে লাইট কালাৰ ন, চফ্ট হয় বহুত কালাৰটো, মৰম লাগে। প্লাছ মেটেৰিয়েলটো শাড়ীখনৰ বহুত ধুনীয়া, কাপোৰটো মানে পুৰা বহুত ভাল হয়, চুই চালেই গম পোৱা যায় মেটেৰিয়েলটো বহুত ধুনীয়া হয়। মানে ভালে লাগিব পিছে পিন্ধিলে ন, ভাল লাগিব, তুমি যিখনেই ভাল পোৱা। কালাৰটো মানে এবাৰ ইমান পিন্ধিব মন গৈছে ন, গ্ৰীণ কালাৰটো। মই এবাৰো ভালকে পিন্ধাই নাই গ্ৰীণ কালাৰ ন মা, মেৰুন চিৰুনে পিন্ধি থাকো। মানে ধুনীয়া পিছে ন, চিম্পল হয়, চিম্পল কিন্তু যথেষ্ট কোমল হয়, আৰু পুৰা কমফৰ্টেবল, কাপোৰটো বহুত চফ্ট হয়, ধুনীয়া হয় এখন। আৰু মই যদি মায়ে কেইখন গোটেইখন এমাজনৰ পৰাই বাই কৰা বাৰু, এমাজনৰ পৰা আনিছিলোঁ। মায়ে এইবোৰ অকলে অকলে ধুনীয়া ধুনীয়া কাপোৰৰ শ্বপিং কৰি থাকে। যদি এফৰ্ডেবল প্ৰাইচৰ হয়, মই আপোনালোকক ধুনীয়াকৈ ডেছক্ৰিপশ্যনত দি দিছোঁ, আপোনালোকে তাতে গৈ চেক কৰিব। মই দি দিছোঁ, আৰু আছে, তুমি যদি এইকেইখনকে চইচ কৰিছা গোটেইবোৰ মিলি আহোঁ। গাইজ, আপোনালোকে মোক কমেণ্ট ছেকশ্যনত জনাওকচোন, মই কোনখন পিন্ধাটো ভাল হ'ব এইকেইখনৰ ভিতৰত। কোনখন পিন্ধো বাৰু মা? তুমি গ্ৰীণ কালাৰে পিন্ধা, গ্ৰীণ কালাৰ তুমি বহুত ধুনীয়া লাগিব ন? মই পিন্ধাও নাই বাৰু গ্ৰীণ আগতে, কেনেকুৱা লাগে ন, তাকে চব কালাৰ পিন্ধি চাব লাগে। আপোনালোকৰ কেনেকুৱা সৰস্বতী পূজাৰ শ্বপিং? মই এইবাৰ কিনো বুলি ভাবা নাই, টাইমো নাই বাৰু, কাৰণ হেৰি হৈছে, সেইটো কি কয়, এতিয়া চিলাবলৈ মেলিবলৈ একদম টাইম কম, সেইকাৰণে আৰু ভাবিছোঁ থকাখিনিৰ ভিতৰতে কিবা এটা পিন্ধো নেকি। বাকী মই আপোনালোকক গোটেইখিনি ডিটেইলছত জনাম, কি পিন্ধো কি নিপিন্ধো সৰস্বতী পূজাৰ ব্লগত। তাৰ আগতে আপোনালোকে মোক কমেণ্ট কৰি জনাওক কোনটো পিন্ধিলে মোক ভাল লাগিব। মই এনেই অলপমান চিলেক্ট কৰি থোৱা কালেকশ্যনছবোৰ আপোনালোকক দেখালোঁ, যাতে আপোনালোকৰো সুবিধা হয়, কাৰণ মোৰ বেছি ফিমেল ছাবস্ক্ৰাইবাৰ্ছ আছে, গতিকে তেওঁলোকৰো যাতে অলপমান সুবিধা হয় চিলেক্ট কৰাত, কি পিন্ধো কি নিপিন্ধো। চ' গোটেইখিনি মই লিংকত যিমানখিনি পাৰোঁ দিয়ে দিছোঁ, যদিও একদম ছেইম প্ৰডাক্টটো নাথাকিলেও চিমিলাৰ প্ৰডাক্টটো মই দি দিওঁ আপোনালোকৰ সুবিধাৰ কাৰণে। চ' যদি ভিডিঅ'টো চাই ভাল লাগিল, লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু যদিহে মোৰ লগত কানেক্ট হ'ব বিচাৰে, তেন্তে ইনষ্টাগ্ৰামত ফ'ল' কৰিব পাৰে, সম্প্ৰীতি। আৰু আপোনালোকে মোক ইনষ্টাগ্ৰামৰ আউটফিটবোৰৰ লিংক খুজি থাকে, সেইখিনিও মই ইউটিউব ভিডিঅ'ৰ থ্ৰুৱেদি দেখাই দিওঁ আপোনালোকক। চ' জল্দি ছাবস্ক্ৰাইব কৰি লওক। এতিয়ালৈকে বাই বাই, লাভ ইউ অল।